নমস্কাৰ বন্ধু বান্ধৱীসকল NS টিপছ এণ্ড ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আজি আপোনালোকক মই দেখুৱাম নতুনকৈ আৰম্ভ কৰা এখন লোকেল গাহৰি ফাৰ্ম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এই ফাৰ্মখন আধা বাঁহ আৰু পাকাৰে বনোৱা হৈছে আৰু ওপৰৰ ছাল তিৰপাল আৰু প্লাষ্টিক দিয়া হৈছে আৰু ফাৰ্মখনৰ চাৰিওফালৰ বেৰটো বাঁহৰ দিয়া হৈছে। ইয়াত টোটাল 6খন ৰুম আছে, চাব পাৰিব আপোনালোকে। এইটো ৰুমত আছে 3টা গাহৰি, চাই ল'ব। বৰ্তমান 3টা গাহৰি গাভিন অৱস্থাত আছে। অলপ আগতে দানা দিয়া হৈছিল আৰু দানা খাই শুই আছে। আৰু এইটো কোঠাত আছে আপোনাৰ এটো 3টা আছে, চাই ল'ব। 2টা মাইকী পোৱালি আৰু এটা মোটাটো বিধানৰ কাৰণে ৰখা হৈছে আৰু মাইকীৰ পৰা পোৱালিৰ কাৰণে ৰখা হৈছে। ইয়াৰ পৰা পোৱালি প্ৰডাকশ্যন কৰা হ'ব। আৰু নেক্সট ৰুমত আছে, ইয়াতো 3টা আছে। এয়া বগা গাহৰি আৰু 2টা পোৱালি আছে। আৰু এইটো ৰুমত আছে 4টা গাহৰি, চাই ল'ব। 4টা মাইকী গাহৰি পোৱালি। এইবিলাক সব পোৱালিৰ কাৰণে ৰখা হৈছে। ইহঁতৰ পৰা পোৱালি প্ৰডাকশ্যন কৰা হ'ব। আৰু সিফালে 2টা ৰুম স্পেয়াৰ আছে, চাই ল'ব আপোনালোকে। এয়া 2খন কোঠা স্পেয়াৰ আছে। কেইদিনমান পাছত এই গাভিনা গাহৰিবিলাকক এটা এটাকৈ থোৱা হ'ব। তো ফ্ৰেণ্ডছ, যদি কোনোবাই কম খৰচত এনেদৰে গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিম বুলি ভাবি আছে, তেন্তে এইদৰে নিজৰ ফাৰ্মখন ষ্টাৰ্ট কৰিব পাৰিব। পিছত এই ৱালখন মানে ইটা গাঁথনি কৰি ৱাল প্লাষ্টাৰ কৰিব পাৰিব। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। যদি মোৰ চেনেলত কোনোবাই প্ৰথমবাৰ ভিডিঅ'টো চাই আছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব আৰু ন'টিফিকেশ্যন অন ৰাখিব, যাতে মই যিমানে এনে ধৰণৰ ভিডিঅ' আপলোড কৰি থাকিম তাৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু এটা ভিডিঅ' মিছ নহ'ব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।